ডিগবৈ বালিজানস্থিত C.N.I.S.T গীৰ্জাগৃহত বৰদিন উদযাপন 25 ডিচেম্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ দিন। প্ৰত্যেক বছৰৰ দৰে ডিগবৈ বালিজানৰ C.N.I.S.T গীৰ্জাত 25 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা পবিত্ৰ বৰদিন অনুষ্ঠানৰ আজি উক্ত অনুষ্ঠানত স্থানীয় বহু সংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক উপস্থিত থকাৰ উপৰিও গীৰ্জাৰ চৌহদত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে বৰদিনৰ লগতে ইংৰাজী নৱবৰ্ষকো উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। ডিগবৈৰ পৰা দীপেন শইকীয়া, আছাম নিউজ।